হাই বন্ধুবৰ্গ হিষ্টৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। এয়া মোৰ লগত মোৰ ৱাইফ আৰু এইটো মোৰ টুকলু। আমি গৈ আছোঁ আজি আমি ক'লৈ গৈ আছোঁ? chiriyakhana। আমি আজি গৈ আছোঁ চিৰিয়াখানা চাবলৈ। তো বলক ভিডিঅ'টো। হে বন্ধুবৰ্গ ফাইনেলি আমি আহি পালোঁ এয়া টিকেট কাউণ্টাৰত বহুত জেণ্টছৰ বহুত ভিৰ আছে। তো তাৰ কাৰণে মই মোৰ ৱাইফকে পঠাই দিছোঁ, লেডিছৰ ভিৰেই নাই। আৰু এটা কথা জনাই থওঁ যেন টিকেট কাটিবলৈ হ'লে আপোনালোকে কেছ কেতিয়াও নানিব, কাৰ্ড পে'মেণ্ট কৰিব, টিকেট কাটিব পাৰিব। আৰু যিসকলে জানেতো জানেই, যিসকলে নাজানে তেখেতসকলক জনাই দিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তে বন্ধুবৰ্গ মোৰ লগতে আপোনালোকেও জীৱ জন্তুবিলাক উপভোগ কৰক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়া গম পাব চিৰিয়াখানাত কি কি আছে।
আমি আৰু মোৰ ল'ৰাটো মাতিছে শুনিছে আজি ভিডিঅ'টোত ইমানখিনিয়ে চিৰিয়াখানা দেখাবলৈ চেষ্টা কৰিলোঁ যিমানটো পাৰোঁ মই চ' যোনে আহিছে তেখেতসকলক নকওঁ যেন চিৰিয়াখানাখন চাবলৈ আহক আৰু সিহঁতে নিজেই ক'ব মই আকৌ এবাৰ যাম বুলি বাট যিসকলে অহা নাই তেখেতসকলক কওঁ যেন আহিব ভিতৰখন বহুত চাফা বহুত মৰম লগা হয় আৰু ইয়াতে খেলা ধূলাৰ কাৰণেও আছে সৰু ল'ৰা ছোৱালীৰ খেলা ধূলাৰ কাৰণেও খেলিবও পাৰিব লাষ্ট চিৰিয়াখানা গোটেই শেষ কৰি লৈ পেলাই তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি থৈ যাব ধন্যবাদ জয় আই অসম বাই বাই টাটা আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ